বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যপাল ছোৱালী ভলীবল মিছন প্ৰতিযোগিতা। নামনি অসমৰ কেন্দ্ৰীয় বিন্দুস্বৰূপ বঙাইগাঁও জিলা ক্ৰীড়া বিষয়ৰ উদ্যোগত আৰু বৰহনগাঁও ক্ৰীড়া সন্থাৰ সহযোগত সোমবাৰে জিলাখনৰ বৰহনগাঁৱত থকা চিলাৰাই ষ্টেডিয়ামত ৰাজ্যপাল ছোৱালী ভলীবল মিছনৰ এখন প্ৰতিযোগিতামূলক ভলীবল খেল অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত মুঠ 4খন জিলা ক্ৰমে বঙাইগাঁও, বৰপেটা, চিৰাং আৰু বাক্সা জিলাৰ ছোৱালীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখনৰ শেষৰ চূড়ান্ত খেলখন বঙাইগাঁও জিলা আৰু বৰপেটা জিলাৰ মাজত অনুষ্ঠিত হয় আৰু এই চূড়ান্ত খেলখনত বৰপেটা ছোৱালী ভলীবল দলে বিজয় সাব্যস্ত কৰে। একচুৱেলি আমি যিটো আজি গেম খেলি কেনে জিতিলোঁ, এইটো এটা একচুৱেলি ইনস্পিৰেশ্যন হ'ব লাগে চবৰ কাৰণে, যে ইমান সৰু এটা এৰিয়াৰ পৰা আমি গোটেইকেইজন আহি কেনে ইয়াতে আমাৰ গভৰ্ণৰৰ ফালৰ পৰা পতা এই গেমখনত আহি আমি ইয়াতে পাৰ্টিচিপেট কৰিছোঁ আৰু খুবেই ভাল অনুভৱ, খুবেই ভাল লাগিছে। ৰিয়েলি এক্সাইটেড আমি গুৱাহাটী যাম আৰু গুৱাহাটীটো আমি জিতিমে এণ্ড আমি পুৰা 100% ট্ৰাই কৰিম। থেংক ইউ। যিটো মহিলা খেল সম্পৰ্কত আপোনালোকে বঙাইগাঁৱত আহি খেলিলে, আকৌ জিকিলে, এই খেলৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিল আৰু যিটো মহামান্য অসমৰ ৰাজ্যপালে যিটো পদক্ষেপ লৈছে ভলীবলক মহিলা ভলীবলক লৈ, গতিকে আমি নথৈ আনন্দিত আৰু বহুত ভাল পাইছোঁ। কাৰণ আগতে এনেকুৱা এটা কোনো মিনিষ্টাৰ এনেকুৱা পদক্ষেপ লোৱা নাছিল, যিটো নেকি মহামান্য অসমৰ ৰাজ্যপালে যিটো পদক্ষেপ লৈছে। গতিকে আমি নথৈ সুখী আৰু আমাৰ ছোৱালীবিলাকে দিনভৰ প্ৰেক্টিছ কৰি আজি সেই সুফলটো পাইছে। বঙাইগাঁও জিলা ছোৱালী ভলীবল দলে বিজিত হ'বলৈ সক্ষম হোৱা দেখা যায়। ইয়াৰ পিছত সমগ্ৰ অসমত 6টা মণ্ডলত অনুষ্ঠিত হোৱা খেলত বিজয়ী হোৱা দলে গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া উক্ত ভলীবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰে চূড়ান্ত খেলৰ বিজয়ী দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। বৰপেটা টিম উইনাৰ হ'ল, তো তেখেতসকলে ষ্টেট লেভেল খেলিব। এতিয়া সৰুসজা ষ্টেডিয়ামত হ'ব খেলখন। তো আমাৰ ডিষ্ট্ৰিক্টত আজি সামৰণি মাৰিলে খেলটো, খুব সুন্দৰকৈ হৈ গ'ল খেলখন। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস, লাভিন, আছাম।